শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই বাগানপাৰা হাইস্কুলৰ খেলপথাৰত সদৌ অসম হৰণীয়া কছাৰী সন্থাৰ কেন্দ্ৰীয়ভাৱে আজি ইয়াৰ বাঘ অহা উৎসৱ উদযাপন কৰা হৈছে আৰু আজি এই বাঘ অহা উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ এই বিভিন্ন কাৰ্যসূচী আছে। ইতিমধ্যে আমাৰ বাঘ গোহাঁই পৰিভ্ৰমণ কাৰ্যসূচী হৈ গ'ল আৰু আমাৰ এই বাঘ গোহাঁই আমাৰ হৰণীয়া কছাৰী জনগোষ্ঠীৰ এটা প্ৰতীক আৰু চিহ্ন বুলি ক'ব পাৰি। আমাৰ ইয়াৰ আমন্ত্ৰণ হৰণীয়া কছাৰীসকলৰ আমাৰ এই বহাগ বিহুটো আমাৰ হৰণীয়া কছাৰীৰ লগত এটা ওতঃপ্ৰোত সম্বন্ধ। এই চেৰা বিহুৰ দিনাখন এই 7 বিহুৰ চেৰা বিহুৰ দিনাখনেই আজি আমাৰ হৰণীয়া কছাৰীৰ যি বাঘ অহা উৎসৱ এই বাঘ অহা উৎসৱটো পালন কৰা হয়, কেন্দ্ৰীয়ভাৱে পালন কৰা হয়। আৰু এই বাঘ অহা উৎসৱৰ মূল উদ্দেশ্য হ'ল আমাৰ যি এই 9 হাত 5 ইঞ্চিৰ যি আমাৰ বাঘ অহাই দীৰ্ঘ আৰু আমাৰ যিটো লিংগ বাঘ অহাৰ যিটো লিংগ এই লিংগ শিৱৰ লিংগ বুজোৱা হয় আৰু প্ৰজননৰ কথা বুজোৱা হয়। ইয়াৰ মাধ্যমেদি এই ভাৰতবৰ্ষৰ ভূমি সাৰুৱা কৰাৰ এটা চিন্তা কৰা হয়। এই সাৰুৱা মাটি আমাৰ হৰণীয়া কছাৰীসকল উদয়ন হয় খেতিয়ক বা ভাৰতবৰ্ষৰ 70% সংখ্যকে খেতিয়ক। গতিকে ইয়াৰ মাধ্যমেদি গোটেই ভূমি সাৰুৱা কৰি তোলাৰ কাৰণে আমি এই লিংগক পূজা কৰা হয়। আৰু ঠিক তেনেধৰণে আমাৰ হৰণীয়া কছাৰী সেউজীয়া ৰং ই আমাৰ বহাগ বিহুৰ লগত এটা ওতঃপ্ৰোত সম্বন্ধ। আজি বহাগ বিহুৰ সময়তেই গোটেই প্ৰকৃতি সেউজীয়া হৈ থাকে, প্ৰকৃতিৰ নতুন পাত লয়, প্ৰকৃতিয়ে নতুন ফল দিয়ে আৰু ঠিক তেনেধৰণে আমাৰ হৰণীয়া কছাৰীৰো এইটো সেউজীয়া প্ৰতীক। আৰু এই ধৰণে আমাৰ যি বাঘ গোহাঁই এই বাঘ গোহাঁইত যে আমাৰ ৰুমাল আৰু গামোচা আছে ই আমাৰ সম্প্ৰীতিৰ প্ৰতীক। এই সম্প্ৰীতিৰ প্ৰতীক এই পবিত্ৰ ভূমিত এই ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰি এই ভাৰতবৰ্ষত জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বীৰ মাজত ঐক্যতা এই বাঘ গোহাঁইয়ে বুজায়। আৰু যে আমাৰ সমৰ আছে এই সমৰে আমাৰ গোটেই মানুহক সম্প্ৰীতি একতাৰে বান্ধাৰ এটা চিহ্ন হিচাপে আমি এই বাঘ গোহাঁই আমি উৎসৱ পালন কৰোঁ। আজি আমাৰ এই অঞ্চলত আজি এই 6 বহাগৰ দিনাখন চেৰা বিহুৰ দিনাখন আজি আমাৰ হৰণীয়া জনগোষ্ঠীৰ লোকসকল য'ত বাস কৰে অসমৰ প্ৰায় 30,000ৰ পৰা 35,000 লোক আজি গোট খাইছেহি। প্ৰতিকূল বতৰ দেউচি হ'লেও আজি আমাৰ হৰণীয়া জনগোষ্ঠীৰ লোকসকলে ইয়াত উপস্থিত হৈছেহি। আৰু অকল হৰণীয়া জনগোষ্ঠী নহয়, এই বৃহত্তৰ বাগানপাৰা অঞ্চলত বসবাস কৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াত আজি সহযোগ কৰিছে আৰু এই উৎসৱক এক সৌন্দৰ্য বৰ্ধন কৰিছে। এই চেগতে মই এই অঞ্চলৰ ৰাইজক বুদ্ধিজীৱীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ইয়াত বাঘ গোহাঁই 70ৰ পৰা 65ডাল বাঘ গোহাঁই আজি ইয়াত আহিছে আৰু প্ৰতিকূল বতৰৰ কাৰণে বহুকেইজন বাঘ গোহাঁই এতিয়া আহিব পৰা নাই বুলি আমাক ইতিমধ্যে জনাইছে। আৰু ইতিমধ্যে বাক্সা জিলাৰ বাগানপাৰাত হৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ কেন্দ্ৰীয় বাঘ গোহাঁই উৎসৱ দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে গোসাঁই ধ্বজা উত্তোলন কৰা হৈছে। দ্বিতীয় কাৰ্যসূচী হৰণীয়া কছাৰী জনগোষ্ঠীৰ আটাইকেইটা জাতীয় সংগঠনৰ মূল পতাকা উত্তোলন কৰা হৈছে। আৰু হৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ জন্মৰ আঁৰত
বা জনগোষ্ঠীটোক আগবঢ়াই লৈ যাবৰ কাৰণে যিসকল বৰেণ্য পুৰোধা ব্যক্তি ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেওঁলোকৰ পূৰ্ণ স্মৃতিত আমি স্মৃতি শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠান আমি ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ পিছতে গোসাঁই বা পৰিভ্ৰমণ অনুষ্ঠানটো ইতিমধ্যে সামৰণি পৰিছে ঠিক 12 বজাৰ লগে লগে আমি মুকলি সভা আয়োজন কৰিম গতিকে মুকলি সভাত আমাৰ BTC প্ৰধান মাননীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিব মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লোক সংস্কৃতিৰ গৱেষক ডক্টৰ ৰুণিল শইকীয়া ছাৰ প্ৰমুখে কৰি অসমৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক তথা বিশিষ্ট ব্যক্তিসকল এই মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ হৈছে বাঁহ গোঁসাই উৎসৱ বাঁহ গোঁসাই উৎসৱৰ তাৎপৰ্য হৈছে শৰণীয়া কছাৰীসকলে বাঁহ গোঁসাক শিৱ জ্ঞান কৰি আহিছোঁ আৰু বাঁহ গোঁসাই উৎসৱ পালন কৰিলে শৰণীয়া কছাৰীসকলৰ যি অপায় অমংগল অমানিকা সকলোবোৰ আঁতৰ কৰি সুখ শান্তি আৰু সমৃদ্ধিৰ এটা জীৱন প্ৰদান কৰে তেনেধৰণৰ এটা লোকবিশ্বাস আমাৰ মাজত আছে চতৰ সংক্ৰান্তিৰ দিনাখনৰ পৰা আৰম্ভ কৰি 7 বহাগলৈকে আমাৰ এই উৎসৱৰ সমাপ্তি ঘটে আৰু 1 বহাগৰ পৰা 5 বহাগলৈকে প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ গোঁসাই ঘৰৰ দেউৰীয়ে আশীৰ্বাদ দিয়ে আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ মানুহে আশীৰ্বাদ গ্ৰহণ কৰে গতিকে এই উৎসৱ পালন কৰিলে লোকবিশ্বাস মানে শৰণীয়া কছাৰীসকলৰ ভঁৰাল সকলোবিলাক নদন বদন হয় আৰু অপায় অমংগলৰ পৰা ৰক্ষা মাৰি মৰমৰ পৰা ৰক্ষা কৰে